অ' হেৰি কি কৰিছা? আজি ভাত খাবলৈ পামনে? ঘৰত এটাও পাচলি নাই, অকল আটা আছে। আটাকে পানীত মিলাই খুৱাই দিওঁ। আৰে পানীত মিলাই আটা খাম কেলে? ৰুটিকে বনাই দিয়া। আৰু গিলিব কিহৰ লগত? পাচলিটো একোৱেই নাই। কি পাচলি নাইয়ে নি? খতম হৈ গ'ল চব। আৰু নহ'লে কি? মনত আছে যোৱাবাৰ কেতিয়া বজাৰলৈ গৈছিল? 2 সপ্তাহৰ আগত। বেগ লওক আৰু বজাৰলৈ গৈ পাচলি আনকে। বুজিলে? তেতিয়াহে খাবলৈ পাব। অ' মই বজাৰ নাযাওঁ, মই বজাৰ নাযাওঁ দেই, মই বজাৰ নাযাওঁ। কিয় নাযাব বজাৰ আপুনি? মোৰ মন নাই মোৰ বজাৰ যাবলৈ, নাযাওঁ মই বজাৰ। তেতিয়াহ'লে ভোকতে থাকক। যেতিয়া ভোক লাগিব তেতিয়া মনৰ ভিতৰতে ভাতে মাছে মাংসই যিহে বনাই খাব আৰু। আৰে মা বুজা আকৌ, লকডাউন চলি আছে ন। তাতে কি হ'ল? বেলেগ মানুহতো বজাৰ কৰিব যায়, অকল এখেতৰ ভৰিতে জেতুকা লাগিছে নেকি? জেতুকা নহয়ও মা, ভোক লাগি আছে। ভৰিত নহয়, দেউতাই টিকাতে। চুপ! কি ফটা কৰিব আহিছ? আৰে মা পাহৰি গলা? 2 সপ্তাহৰ আগত যেতিয়া দেউতা বজাৰলৈ গৈছিল, তেতিয়া কেলে দেউতাৰ টিকাটো পুলিচে ৰঙালাও মটন কৰি পঠিয়া নাছিলে জানো? পাছত যেনেকে তেনেকে দেউতা চুচৰি বাগৰি কুকুৰটোৰ নিচিনা ঘৰলৈ আহি পাইছিলহে। তুমিয়েতো দেউতাৰ টিকাত মুখ লগাই দিছিলা। বহুত দিনলৈকে ভালকে খোজেই কাঢ়িব পৰা নাছিল, হাগিবও বহিব পৰা নাছিল, ঘোঁৰাৰ নিচিনা থিয় হৈ হৈ হাগিছিল। তুমি দেউতাক নিজেই সোধা। কিয়? মইতো ভাবিছিলো এতিয়ালৈকে বিষ খতম হৈ গ'ল হ'বলা। বিষ খতম হ'ল মা, ভয় খতম হোৱা নাই। ইমান সাহস নাই দেউতাৰ যে এতিয়া আকৌ বজাৰ যাব। সেইবোৰ ঠিক আছে, এতিয়া ঘৰত বনাম কি পিছে? খালি গাখীৰ আছে, সেয়াই খাই লওঁ। মই গাখীৰ নাখাওঁ, মই ভাল নাপাওঁ গাখীৰ। মিছাকে কিয় কৈছা দেউতা? কালি ৰাতি যেতিয়া মই শুবলৈ গৈছিলোঁ ৰুমত, তেতিয়া মই তোমালোকৰ ৰুমৰ পৰা আৱাজ অহা শুনিছিলোঁ। তুমিতো কৈয়ে আছিলা মাক যে গাখীৰ খাম বুলি। আৰু এতিয়া নটংকি কিহৰ? মোৰ গাখীৰ ভাল লাগে, মই গৰু গাখীৰহে খাওঁ। এতিয়াতো ঘৰত গৰু গাখীৰ নাই, ছাগলী গাখীৰহে আছে। আৰু তই শুনিছিলি যে সেয়া তোমাৰো গৰু গাখীৰ আনিব কৈছিলোঁ মই। তাতে কি হ'ল? গাখীৰ গৰু গাখীৰ ছাগলী গাখীৰ একেই হয়। আৰু গৰু গাখীৰকে ছাগলী গাখীৰ বুলি ভাবি খাই দিয়া তুমি। এইবোৰ ফটো কৰি থাকিব নালাগে। গাখীৰখিনি ফটাই পিনে পনীৰ বনাই দিওঁ, পনীৰেৰে চব্জি বনাই দিম। অঁ সেইটোৱে ভাল হ'ব। কিন্তু গাখীৰ ফটাবলৈ যে নেমু লাগিব, আৰু ঘৰত নেমুও যে নাই। আৰে মা চিন্তা নকৰিবা, নেমু নোহোৱাকেও গাখীৰ পনীৰ বনি যাব। কেনেকে? কাম এটা কৰা, গাখীৰখিনি বাচন এটাত উলিয়াই থৈ দিয়া। ঠিক আছে, তাৰপাছত? অলপ পাছত লাইটটো অফ কৰি দিবা। লাইট অফ কৰিলে কি হ'ব আকৌ? লাইট অফ কৰিলে আন্ধাৰ হৈ যাব। তাৰপাছত আমি তিনিটা মনে মনে সি গাখীৰখিনিৰ ওচৰত থিয় হ'মহি। গাখীৰখিনি বেচেৰা অকলে অকলে শুই থাকিব। তাৰপিছত মনে মনে লাইটটো অন কৰি জোৰকে চিঞৰি দিম, ফাকে। তাতে কি হ'ব? তেতিয়া গাখীৰখিনিয়ে ভয় খাই যাব, আৰু ভয়তে গাখীৰখিনি ফাটি যাব। হৈ গ'ল, ফাটি গ'ল গাখীৰ। বনাই ল'বা তুমি পনীৰ।